নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। তনুশ্ৰী হাজৰিকা ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ বিশেষ ভিডিঅ'টোত মই আপোনালোকক লৈ যাম পণ্ডুচেৰীলৈ। পণ্ডুচেৰী ফ্ৰান্স কলনী অৰবিন্দ আশ্ৰম আৰু আপোনালোকক লৈ যাম বিশ্ববিখ্যাত মাতৃ মন্দিৰলৈ। আৰু সেই মাতৃ মন্দিৰৰ ভিতৰত আপোনালোক সোমাব পাৰিবনে নোৱাৰে সেই গোটেইখিনি কথা মই আপোনালোকক বিতংভাৱে জনাম। ভিডিঅ'টো চাই যাব শেষলৈকে। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পণ্ডিচেৰীলৈ আহিয়ে আমি প্ৰথমতে আহিলোঁ অৰবিন্দ আশ্ৰম। অৰবিন্দ আশ্ৰমৰ ভিতৰখিনি মই আপোনালোকক দেখুৱাব নোৱাৰিম, কাৰণ অৰবিন্দ আশ্ৰমলৈ সোমোৱাৰ লগে লগে ফোনটো ছুইচ অফ কৰিবলৈ দিয়ে আৰু তাত এটা বিৰাটেই শান্তিৰ পৰিৱেশ। সোমাই বিৰাটেই ভাল লাগিলে, একদম মনটো শান্তি হৈ যায় তাত গ'লে। আৰু অৰবিন্দ আশ্ৰমৰ কাষত এনেকৈ বিভিন্ন ধৰণৰ দোকান গঢ় লৈ উঠিছে। বহুতো ধুনীয়া ধুনীয়া সামগ্ৰী ইয়াত কিনিবলৈ পায়। যিহেতু টুৰিষ্টসকল আহে ইয়ালৈ, সেয়েহে ইয়াত এখন বজাৰ গঢ়ি উঠিছে। বিৰাট ধুনীয়া ধুনীয়া সামগ্ৰীসমূহ পায় ইয়াত কিনিবলৈ। আৰু অৰবিন্দ আশ্ৰমৰ নিচেই কাষতে আছে ফ্ৰেন্স কলনী। আচলতে ভাৰতৰ ভিতৰতে থকা এখন সৰু বিদেশ বুলি ক'ব পাৰি এই জেগাখিনি। ইয়াত এতিয়াও বিদেশী লোক আছে। আপোনালোকে জানেনে, পণ্ডিচেৰীখন এখন ইউনিয়ন টেৰিটৰী হয়। মানে ইংৰাজৰ পৰা যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিলে তাৰ বহুত দিনৰ পিছলৈকে ফ্ৰান্সৰ দখলত আছিলে পণ্ডিচেৰীখন। পণ্ডুচেৰী ঘৰ দুৱাৰ, ৰেষ্টুৰেণ্ট, ৰাস্তাই ঘাটে আপোনালোকে ফ্ৰেন্সৰ প্ৰভাৱ খুব দেখিবলৈ পাব। আৰু এইখন যি বিশেষ জেগাখন আপোনালোকক দেখুৱাই আছোঁ, সাগৰৰ পাৰৰ ৰাস্তাখিনি, এইখিনিলৈ গৈ মই একদম বিদেশত থকা যেনেই লাগিলে মোৰ। বিৰাটেই ধুনীয়া মানে জেগাখিনি। আৰু ফ্ৰেন্স কলনীৰ পৰা ওলাই আহি আমি এতিয়া গৈ আছোঁ ৱৰ্ল্ড ফেমাছ অৰ'ভিললৈ। পণ্ডিচেৰীৰ ভিতৰতে থকা এখন এক্সপেৰিমেণ্টেল ঠাই। আৰু মাতৃ মন্দিৰ বুলি খ্যাত এই বিশেষ জেগাখনত বিশ্বৰ বিভিন্ন দেশৰ বিভিন্ন লোক আহি একেলগে বসতি কৰে। মাতৃ মন্দিৰত বসতি কৰা লোকসকলৰ কোনো ধৰ্ম নাই, কোনো চৰকাৰ নাই, তেওঁলোকে টকা পইচাৰ ব্যৱহাৰ নকৰে। এখন এক্সপেৰিমেণ্টেল ঠাই হিচাপে এই জেগাখন গঢ়ি তুলিছে আচলতে। আৰু এনেকৈ সেউজীয়া মাজেৰে খোজকাঢ়ি খোজকাঢ়ি আমি গৈ পালোঁগৈ মাতৃ মন্দিৰৰ ভিজিটৰ চেণ্টাৰ। আৰু মাতৃ মন্দিৰৰ ভিজিটৰ চেণ্টাৰত আপোনালোকে অৰ'ভিলৰ ধুনীয়াকৈ ডেমো দেখিবলৈ পাব। বিৰাট ধুনীয়াকৈ সজাই পৰাই তুলিছে ভিজিটৰ চেণ্টাৰখন। চাই ভাল লাগিলে, গৈও ভাল লাগিলে ভিজিটৰ চেণ্টাৰখনলৈ। আৰু ইয়াৰ পৰা আপোনালোকে ভিজিটৰ্ছ ফ্ৰী পাছেছ ল'ব পাৰিব। আৰু পাছ লৈ আপোনালোক যাব পাৰিব মাতৃ মন্দিৰ ভিউ পইণ্টলৈ। ভিউ পইণ্টলৈ আপোনালোকে খোজকাঢ়িও যাব পাৰিব, চাইকেলৰ ব্যৱস্থা আছে, আপোনালোকে চাইকেল চলাইও যাব পাৰিব, বা বাছৰো সুব্যৱস্থা আছে। তেওঁলোকে বাছেৰে লৈ যায় মাতৃ মন্দিৰৰ ভিউ পইণ্টলৈ, আকৌ বাছেৰে আপোনাক লৈ আহিব ভিজিটৰ চেণ্টাৰলৈ। আপোনালোকৰ অলপো কষ্ট নহয়। আৰু মাতৃ মন্দিৰ ভিউ পইণ্টলৈ আমি খোজকাঢ়ি গৈ আছিলোঁ আৰু বাটতে এই গছজোপা দেখি আমি ৰখিলোঁ, ভাল লাগিলে গছজোপা। আৰু এই গেটখনেদি সোমাই গৈ আমি পালোঁগৈ মাতৃ মন্দিৰৰ ভিউ পইণ্ট। মাতৃ মন্দিৰৰ ভিউ পইণ্টটো চাইও বিৰাট ভাল লাগিলে। বিৰাট ঠাণ্ডা পৰিৱেশটো, শান্ত পৰিৱেশ, সেইকাৰণে মনটো বিশেষকৈ ভাল লাগিলে মাতৃ মন্দিৰৰ ভিউ পইণ্টলৈ গৈ। আপোনালোকৰ মনত হয়তো প্ৰশ্ন আছে যে মাতৃ মন্দিৰৰ ভিতৰলৈ সোমাব পাৰি নে নোৱাৰি। আচলতে মাতৃ মন্দিৰৰ ভিতৰলৈ যাব পাৰি, কিন্তু ভিতৰলৈ যাবলৈ হ'লে আপোনালোকে আগতীয়াকৈ পাছৰ ব্যৱস্থা কৰিব লাগিব। আৰু ৰাতিপুৱা 8:30 বজাৰ আগত পাবহি লাগিব। যদি আপুনি 8:30 বজাৰ আগত পায়হি তেনেহ'লে আপুনি মাতৃ মন্দিৰৰ ভিতৰলৈ যাব পাৰিব। কিন্তু আমাৰ অহা যিহেতু অলপ পলম হ'ল, সেয়েহে আমি মাতৃ মন্দিৰৰ ভিতৰলৈ যাব নোৱাৰিলোঁ। কিন্তু বাহিৰৰ পৰাই পৰিৱেশটো আমি চালোঁ, বিৰাট ধুনীয়া মনোমোহা পৰিৱেশ, চাই ভাল লাগিলে। আপোনালোকেও কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে।